গায়িকাই গোৱা গীত কেনে শুনিলে? দেখাত ধুনীয়া, সেইকাৰণে যেন পৰিৱেশন কৰিবলৈ পায় ইখনৰ পিছত সিখন সংগীতানুষ্ঠান। মৰমকণ জাগে কলিজাত বুলি মঞ্চত নাচি বাকি গীত গায়। এতিয়া মৰ্মিতা মিত্ৰক লৈ সৰ্বত্ৰ আলোচনা। বহুতৰে মতে মৰ্মিতাক মাতিব নালাগে অসমৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ, কাৰণ তেওঁ বহিৰাজ্যৰ। মৰ্মিতাৰ ভয়ত কঁপিছে বহুজন, কাৰণ এটা গীত ছ'চিয়েল মিডিয়াত হিট হোৱাৰ পিছত লাইভ শ্ব'ৰ বাবে বিজ্ঞাপন দিয়া গায়ক গায়িকাৰ অভাৱ নাই ৰাজ্যত। কি গাইছে, গীত সুৰত গাইছেনে নাই, সেইবোৰ পিছৰ কথা। এটা গীত যিকোনো প্ৰকাৰে হিট হোৱা মানেই আজিকালি গায়ক। আৰু গায়ক মানেই কৰিব লাগিব লাইভ শ্ব'। আৰু এনেবোৰ স্বঘোষিত গায়ক গায়িকাৰ হেঁচাত ক'ৰবাত যেন হেৰাই গৈছে বিমান বৰুৱা, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, অনুপম শইকীয়া, নিৰ্মালী দাস, তৰালী শৰ্মা, বৰ্ণালী কলিতা, ৰূপম ভূঞাৰ দৰে শিল্পী। এনেবোৰ কথাৰ চৰ্চা বিহুৰ বতৰত প্ৰায়ে থাকে। সকলোৱে আলোচনাও কৰে, কিন্তু উত্তৰহে একো নাথাকে। কিন্তু টকাৰ লোভত পৰি বেসুৰা কণ্ঠৰে গীত গাই ৰাইজক জানো এইসকলে আভুৱা ভৰি অহা নাই? ভাবি চাওক আপুনিও। নিউজ ডেস্ক, NZ নিউজ।